মোৰ এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এতিয়া আমি যাবলৈ ওলাইছোঁ মানে আজি আমাৰ ইয়াতে খেলা আছে, য'ত দুৰ্গা পূজা হৈছিল সেইখন ফিল্ডতে আজি মানে খেলা আছে আৰু আজি ফাইনেল, সেইটো কাৰণে আপোনালোকক দেখাম বুলি ভাবিলোঁ। বলক আমি যাওঁ। আৰু আজি ফাইনেল কাৰণে ইয়াতে টিকেট কাটি ল'ব লগা হৈছে, মানে এটা টিকেটত 10 টকা কৰি, আৰু আমি 2টা টিকেট কাটি ল'লোঁ, দেউতা আৰু মোৰ। এইফালে খেলপথাৰত আহি গ'লোঁ আৰু টিম দুটাই মানে প্ৰেক্টিচ কৰি আছে, আৰু চাই ইফালে আহি গ'লোঁ আৰু ইয়াৰ পৰা মানে ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে খেলাখন বাৰু এনজয় কৰক, আৰু মোৰ চিকাৰৰ ভিডিঅ'টো চালে নাই এটা কমেণ্ট কৰিব। আৰু কোনে কোনে মানে ফুটবল খেলা চাই ভাল পায় সকলোৱে মানে এবাৰ কমেণ্ট কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকে লাইক নকৰে, আৰু লাইকটো কৰি দিব, কমেণ্টো কৰি দিব। এনেকৈ খেলাখন এতিয়া চাওকচোন। ইফালে এতিয়া টাই ব্ৰেকাৰ লৈনে টাইম লৈ সুধি আছে বাৰু, কাৰণ 0-0 স্ক'ৰ হৈ আছে। আৰু এইফালে টাই ব্ৰেকাৰ চিলেক্ট কৰিলে এতিয়া টাই ব্ৰেকাৰ হ'ব, আপোনালোকে এটা এটাকৈ চাই যাওক। আৰু সকলোখিনি মানুহে মানে ফিল্ডৰ মাজলৈকে আহি গ'ল, আৰু এনেকৈ সকলোৱে চাই আছে। ময়ো পিছফালৰ পৰা চাই আছোঁ বাৰু, ভিডিঅ' কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মই ভইচ অভাৰ কৰি আছোঁ, সেইটো কাৰণে ক'লোঁ। আৰু আজি চাৰগাঁও আৰু
হাজৰিকাপাৰা আছিল চাৰগাঁৱে মানে টাইব্ৰেকাৰ মাৰি এটা চাৰগাঁও টিমটো 16টা গ'ল দিছে আৰু হাজৰিকাপাৰা টিমটো 15টা দিলে আৰু ফাইনেলি চাৰগাঁও জিকি গ'ল আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই নতুন এটা ভিডিঅ'ত লগ পাম